ঐ ইণ্টাৰভিউ কেণ্ডিডেট কেইটা চৰকাৰী চাকৰি যে প্ৰায় 5,000 মান কেণ্ডিডেট আহিছে। কি কৈছ বে চুলিকেইডালটো এনেই উৰিলে দাঢ়িকেইডালো যাব এতিয়া যা বাহিৰত গৈ পেলাই কওক এটা এটাকৈ আহিবলৈ ঠিক আছে ছাৰ ইণ্টাৰভিউ বুলি ক'লে মোক কিবা হাগা মুটাহে লাগে দেখোন ৰহ মোৰ বৰ জোৰ মুতিব লাগিছে মই মুতি আহোঁগৈ ৰহ ইণ্টাৰভিউ লোৱা মানুহজনৰ পিএটো আহিছে চোৱা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু এতিয়া দেই তোমালোকে এটা এটা কৰি পেলাই ভিতৰলৈ যাবা ঠিক আছে প্ৰথম কেণ্ডিডেটজন ভিতৰলৈ সোমাই আহা তোমাৰ নাম কোৱাচোন মোৰ নাম ৰমেন চন্দ্ৰ তালুকদাৰ নট চিলেক্টেড বাহিৰত যাব পাৰা কিন্তু ছাৰ কিয় আৰে নট চিলেক্টেড বুলি ক'লো যেতিয়া এবাৰ বাহিৰলৈ যোৱা এতিয়া নেক্সটটোক মাত নেক্সট কেণ্ডিডেট নম্বৰ 2 ভিতৰলৈ সোমাই আহা তোমাৰ বিষয়ে কোৱাচোন অলপমান ছাৰ মই গুৱাহাটী ইউনিভাৰ্চিটিৰ টপাৰ লাষ্ট ছেমিষ্টাৰত মই ছাৰ 95% পাইছোঁ নট চিলেক্টেড তুমি বাহিৰত যাব পাৰা কিন্তু ছাৰ মই গানো গাব জানো তোমাক কি ভালেহে ক'লে বুজি নোপোৱা নেকি আউট আউট গেট আউট ছাৰ মই টপাৰ মই কলেজ টপাৰ ইউনিভাৰ্চিটি টপাৰ ইণ্ডিয়া টপাৰ ইউনিভাৰ্ছ টপাৰ চব টপাৰ চব ঐ পিয়ে চাই কি আছ ইয়াক বাহিৰত লৈ গৈ পেলাই দলিয়াই দে আহা ভাইটি বোলা বাহিৰলৈ বোলা দে নেক্সট কেণ্ডিডেট মাত কেণ্ডিডেট নম্বৰ 3 ভিতৰলৈ সোমাই আহা ইমান সাজি কাচি আহিছা যে কিয় ইণ্টাৰভিউ দিবলৈ আহিছা নে টিকটক ভিডিঅ' বনাবলৈ আহিছা কোৱা তোমাৰ নিজৰ বিষয়ে কোৱা অলপমান মোৰ নাম পিংকি নট চিলেক্টেড গেট আউট নেক্সটটোক মাত কেণ্ডিডেট নম্বৰ 4 ভিতৰলৈ সোমাই আহা তোমাৰ নাম কোৱা মোৰ নাম ডলান ট্ৰাম্প আউট আউট নট চিলেক্টেড নেক্সট কেণ্ডিডেটক মাতা কেণ্ডিডেট নম্বৰ 4211 ভিতৰলৈ সোমাই আহা কোৱাচোন তোমাৰ বিষয়ে অলপমান ছাৰ এইটো চাকৰি মোক লাগেই ছাৰ কিয় ছাৰ মোৰ ঘৰত চব বেমাৰ মোৰ মা বেমাৰ দেউতা বেমাৰ ভাইটি বেমাৰ ভণ্টি বেমাৰ খুৰীৰ বেমাৰ খুৰাৰ বেমাৰ মই যোৱাকালি ৰাতিৰ পৰা ভাত খোৱা নাই No excuse. Not selected. Get out. Next candidate mat. কেণ্ডিডেট নম্বৰ 4212 ভিতৰলৈ সোমাই আহা তোমাৰ বিষয়ে অলপমান কোৱাচোন মই আজি অলপমান বিজি আছো কাইলৈ সুধিব আপুনি আৰে একদম কাৰেক্ট এনচাৰ দেখোন আৰু যদি মই কাইলৈ আহি পেলাই তোমাক এই প্ৰশ্নটো সুধো তেতিয়াহ'লে তুমি কি এনচাৰ দিবা চাহ আৰু পানী তাৰ খৰচটো দিব লাগিব তেতিয়াহে কম আৰে ৱাহ এক্সিলেণ্ট এনচাৰ এক্সিলেণ্ট পিয়ে ইয়াৰ এপইণ্টমেণ্ট লেটাৰ আৰু জইনিং লেটাৰ টাইপ কৰ যা অ'কে ছাৰ